কৃষ্ণ জয় গুৰু শংকৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ ধ্ৰুপদী সাহিত্য সংস্কৃতি কলাৰ অপূৰ্ব সৃষ্টিৰাজি পৰিশুদ্ধ ৰূপত অনুশীলন গৱেষণা প্ৰশিক্ষণ ইত্যাদি অসমত চলি আছে। নৱচিন্তাৰে শ্ৰীমন্ত ফাউণ্ডেশ্যনে আংগিক বাচিক সাত্বিক আৰু আহাৰ্যৰ বিশেষকৈ আহাৰ্যৰ ক্ষেত্ৰত এক নতুন চিন্তাৰ কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। ভাওনা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি। ভাওনা অসমত ইমূৰৰ পৰা সিমূৰলৈ বা অসমৰ বাহিৰতো ইয়াৰ চৰ্চা ইয়াৰ প্ৰদৰ্শন ইত্যাদি হৈ আছে। কিন্তু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ তাৰাৰ প্ৰবন্ধ মহাপুৰুষ মাধৱদেৱৰ যি অংকীয়া নাট আৰু ঝুমুৰা আছে, সেই ধাৰাৰ ওপৰত আমি অনুশীলন কৰিলে তাত আহাৰ্যৰ সম্পৰ্কে বহু কথা আমি পাওঁ। কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ তাৰা প্ৰবন্ধ মহাপুৰুষ মাধৱদেৱৰ অংকীয়া নাট ঝুমুৰাৰ পৰা আঁতৰি গৈ একে অংকীয়া নাটৰ শৈলীৰে ভাওনা কৰাৰ আমি সকলোৱে দেখিবলৈ পাইছোঁ। ভাওনাৰ যি বিশৃংখলতা, ভাওনাৰ যি বিতৰ্ক, ভাওনাৰ যি পবিত্ৰতা ইত্যাদি ইত্যাদি কথাবোৰ আমাৰ বিভিন্ন যোগেদি আমি দেখিবলৈ শুনিবলৈ পাওঁ। আমি আশা কৰিম যাতে সেইখিনি আমি দেখা শুনাত হৈ আমি যদি সকলোৰে ভাওনাৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে আমি অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে গুৰুজনাক সেৱা কৰা হ'ব। শ্ৰীমন্ত ফাউণ্ডেশ্যনে আহাৰ্যৰ ক্ষেত্ৰত বিশেষকৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণীহৰ নাটত পাটৰ কাপোৰৰ কথা উল্লেখ কৰিছে। পহিয়ে পতাম্বৰ লহু লহু গতি ঠাই। পত্নীপ্ৰসাদ নাটকলৈ যাওঁ, ভুবৰুকা দাড়িগোফ চৰাচৰ ফুট ইত্যাদি এনেকুৱা কথাবোৰ মহাভাৰত, ৰামায়ণ, ভাগৱত, অংকীয়া নাটসমূহত বিভিন্নখিনিত এইখিনি সম্পদ আমাক দি থৈ গৈছে। গতিকে চৰাইটো উৰি গৈ বহু দূৰ পালেগৈ, চৰাইটোৰ ঘূৰাই অনাৰ ব্যৱস্থা আমাৰ কিন্তু এতিয়া নাই। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি নীতি আৰু আদৰ্শ, তাৰ যি ভাওনাৰ পবিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে যদি সজাগ আৰু সচেতন হওঁ, অসমীয়া জাতিৰ প্ৰতিটো সম্পদ সুৰক্ষিত হৈ থাকিব। গতিকে শ্ৰীমন্ত ফাউণ্ডেশ্যনে আহাৰ্যৰ ওপৰত 29 ডিচেম্বৰ তাৰিখে যি মনোজ্ঞ আলোচনা চক্ৰ আয়োজন কৰিছে, সেই আলোচনা চক্ৰত অসমৰ বিভিন্নগৰাকী পণ্ডিত গৱেষক উপস্থিত থাকিব আৰু আমি সেই 29 ডিচেম্বৰ তাৰিখে পুৱা 10:30 পৰা যি সভা হ'ব বা আলোচনা হ'ব, সেই আলোচনাত অংশগ্ৰহণৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ বিশেষকৈ শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াকে প্ৰমুখ কৰি এই উদ্যোক্তাসকলে যিটো কাম হাতত লৈছে, ইয়াৰ হয়তো একেদিনাই সংশোধন নহয়, ই এড্ৰপকৈ আগবাঢ়ি যাব আৰু ইয়াৰ কাৰণে যিখিনি ব্যৱস্থা সবল নেতৃত্বৰে অনুষ্ঠানটোৰ কাম কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাই গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি সম্পদ সেইখিনি যাতে হেৰাই নাযায়। আজি আমাৰ মাটিৰ পৰা ভৰি এৰাই গৈছে। আজি ভাওনা বুলি কওঁতে আমি বহুত বিতৰ্কৰ কথাবোৰ শুনিবলৈ পাওঁ। গতিকে ভাওনা আমাক লাগিব। ভাওনা থাকিলেহে অসমীয়া জাতি থাকিব। ভাওনা থাকিলেহে আমাৰ সাহিত্য সংস্কৃতি থাকিব। ভাওনা থাকিলেহে আমাৰ দেহ মন পবিত্ৰ হৈ থাকিব। ভাওনাৰ যি নয়ন তৃপ্তি, মনোৰঞ্জন আৰু আধ্যাত্মিকতা, এই সকলো ৰক্ষা কৰিবৰ কাৰণে ভাওনা আমি সকলোৱে শ্ৰদ্ধা আৰু ভক্তিৰে আদৰি ল'ব লাগিব। আৰু তেতিয়া আৰু ভাওনাৰ যোগেদি এখন সমাজ একত্ৰীকৰণ কৰিছে, সমাজখন তেতিয়াহে সুন্দৰ হৈ থাকিব, দেহ মন তেতিয়াহে পবিত্ৰ হৈ থাকিব। গতিকে ব্যক্তি সমাজ সকলো পৰোপকায় ইদম শৰীৰম। গতিকে পৰৰ উপকাৰৰ কাৰণে আমি
কাম কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে শ্ৰীমন্ত ফাউণ্ডেশ্যনে, মই সকলোকে পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা।